Good evening students, বংগজৱাললৈ স্বাগতম জনাইছো। আজি আমি MCQ ক্লাস 10 অৰ MCQ সায়েন্সৰ এটা ক্ৰম সিলেক্ট কৰিছো, তাৰ ওপৰত আমি আজি আলোচনা কৰিম। এই ক্ৰমটো হৈছে আমাক ইয়াতে প্ৰশ্নটো দিয়া আছে, কোৱেশ্চনটো সঠিক ক্ৰমটো বাছি উলিয়াব লাগে। সঠিক ক্ৰম বুলি ক'বলৈ স্তম্ভ ক আৰু স্তম্ভ খ দুটা দিয়া হৈ আছে। স্তম্ভ কত কিছুমান কন্ডিশন দিয়া হৈ আছে আৰু স্তম্ভ খত কিছুমান কন্ডিশন দিয়া হৈ আছে। এই কন্ডিশনছখিনি আমি মিলাব লাগিব, মিলাই পেলাই ইয়াৰ MCQটো আমি চুজ কৰিব লাগিব কোনটো MCQ আহিব। তে সেই বস্তুটোকে যদি আমি চাবলৈ যাওঁ কেনেকুৱা হ'ব যে প্ৰথমটো দিছে পৰুৱাৰ শুং দিছে, 2 নম্বৰ দিছে ব্লিচিং পাউডাৰ, 3 নম্বৰ দিছে সোডিয়াম হাইড্ৰক্সাইড আৰু 4 নম্বৰ দিছে এছত দিছে কমলা টেঙা। তাৰ পৰিৱৰ্তে ইয়াত দিছে বীজাণুমুক্ত খোৱা পানী, 2 নম্বৰ দিছে সাইট্ৰিক এসিড, 3 নম্বৰটো হৈছে মিথানয়িক এসিড, 4 নম্বৰটো হৈছে সাবুনৰ অপমাৰ্জক। এতিয়া এই বস্তুখিনি যদি আমি এনেকুৱা ধৰণে চাবলৈ যাওঁ কি হ'ব, পৰুৱাৰ শুঙত কি থাকে? পৰুৱা যেনে বৰল হ'ব পাৰে বা আমাৰ মৌ হ'ব পাৰে, যিবিলাক বস্তুৱে কামুৰিলে ফুলি যায় বা আপোনাৰ ইনজেকশন ল'বলগীয়া হয় বা নাৰ্ছিং হোম পৰ্যন্ত যাবলগীয়া হয়। তেনেকুৱা ধৰণৰ ডেঞ্জাৰাছ আছে, যেনে কুদু বৰল আছে, তেনেকুৱা ধৰণৰ কিছুমান বস্তু কামুৰিলে কি হয় মানে সেই জেগাখিনি ফুলি যায়। তে সেইটোত কি থাকিব পাৰে, তেতিয়া সদায় মনত ৰাখিব লাগিব তেনেকুৱা ধৰণৰ যদি পৰুৱাই কামুৰিছে তাত যদি বিষ হৈছে তাত মানে মিথানয়িক এসিড থাকে। সদায় কি হ'ব, পৰুৱাৰ শুঙত মিথানয়িক এসিড থাকে। এই মিথানয়িক এসিডৰ কাৰণে কি হয়, সেইটো জেগাটো ফুলি যায় বা বহুত বেছি পেইন হ'ব পাৰে। এতিয়া নেক্সট আহিলো আমি ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ বিলাক ক'ত ব্যৱহাৰ কৰা হয়? খেলাই হলে বা আমাৰ কলপা বিলাকত জেনেৰেলি দিয়া হয়। আৰু কি হয়, এইটো সচৰাচৰ আমি খোৱা পানীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ। যিটো ৱাটাৰ সাপ্লাই পানী বিলাক দিয়া হয় তাত ব্লিচিং পাউডাৰ সচৰাচৰ দিয়া থাকে। এটা গোন্ধ আহেও বাৰু, এইটো যদি কোনোবাই খায় তেতিয়া গম পাবই। সো ব্লিচিং পাউডাৰটো আমাক ক'ত দিয়া হয়? বীজাণুমুক্ত পানী, খোৱা পানীৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। 3 নম্বৰতে সোডিয়াম হাইড্ৰক্সাইড। সোডিয়াম হাইড্ৰক্সাইড কোনবিলাক? যেনে চাবোন, সাৰ্ফ আমি যে বনাওঁ, সোডিয়াম কাৰ্বনেট, সোডিয়াম বাইকাৰ্বনেট ব্যৱহাৰ কৰি ৱাশ্বিং সোডা য'ত আমি ব্যৱহাৰ কৰোঁ, য'ত চাবোন বা অপমাৰ্জকৰ ক্ষেত্ৰত থাকিব। ইয়াতে কথাটো হৈছে এনেকুৱা ধৰণৰ, ইয়াতে অপচনটোৰ লগত ৰিলেট কৰিব লাগিব। বিভিন্ন ধৰণৰ এক্সাম্পল প্ৰত্যেকৰে থাকিব পাৰে, কিন্তু আমাক কোনটো কণ্ডিশ্যনৰ সাপেক্ষে হ'ব সেইটো আমি ইয়াত থকাটোৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। নেক্সট যেতিয়া ইয়াতে অলৰেডি তিনিটা হয়, কমলা টেঙা মানে এচিড। টেঙা এচিড হেজ এ স'ৰ টেষ্ট। আমি আগৰ পৰা পঢ়ি আছো যে মানে এচিড বুলি ক'লে টেঙাটো থাকে, মানে টেঙাটো এচিড হয়। সো ইয়াতে কমলা টেঙাটো ইয়াত এচিড আছে। নেক্সটটো কি আছে? সাইট্ৰিক এচিড। গতিকে সাইট্ৰিক এচিডটোৱে ইয়াৰ এনসাৰ হ'ব, কাৰণ এনেও কমলা টেঙাত সাইট্ৰিক এচিড থাকে, কিন্তু সেইটো বুলি নহয়, ইয়াৰ অপচনৰ কাৰণেও অপচনেই হয় আৰু অৰিজিনেলি কমলা টেঙাত সাইট্ৰিক এচিড থাকে। এইটোৱে হ'ল আমাৰ ইয়াৰ অপচন। ইয়াত অপচন কেইটা পোৱাৰ লগে লগে আমি ইয়াত যদি মিলাব যাওঁ কি হ'ব লাগিব? পি লগত কি কাৰ আহিলে 3, পি লগত 3 আহিলে, পি লগত 3, 2 লগত 1, 2 লগত 1, আৰৰ লগত 4, আৰৰ লগত 4 আৰু এছৰ লগত 3। যদি এছৰ লগত 2, তেতিয়া ইয়াত চাবলৈ যাওঁতে ইয়াতে অপচন আমাৰ 2 লগত মিলি আছে। গতিকে ইয়াতে কি হ'ব? অপচনটো বি বুলি আমি গম পালো। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক দিলে ইয়াৰ ৰিলেশ্যনছটো মানে স্তম্ভৰ লগত ৰিলেশ্যনছটো আমি ভালকে ফাইন কৰি ল'ব লাগিব। তেতিয়া দুটা ওলালে বা তিনিটা ওলালে আমি বাকীটো আৰু ক'বই নালাগে। গতিকে জনাকেইটা প্ৰথমতে উলিয়াই যদি ল'ব পাৰো, যেনেকে যদি কোনোবাই পৰুৱাৰ শুঙৰ কথা জানিছে সেইটো বা ব্লিচিং পাউডাৰ জানিছে, কোনোবাই কমলা টেঙা জানিছে, সেইকেইটা উলিয়াই ল'লে আৰু বাকী অপচনটো থাকিবই। গতিকে এনেধৰণে আমি সলভ কৰিব পাৰিম। থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।